Hi friend, welcome back to my YouTube channel Contra Ahom. Friend, আমি আজি এটা নতুন টাইপ আৰম্ভ কৰিম ট্ৰেইনৰ, যোনটো হৈছে আমাৰ টাইপছ 3, যোনটো হৈছে টু ট্ৰেইন ক্ৰচিং ইচ আদাৰ ইন অপজিট ডাইৰেকশ্যন। মানে ইয়াত কি কৈছে, যেতিয়া এখন ট্ৰেইন, এইটো ধৰক ট্ৰেইন, এইটো ধৰক ট্ৰেইন A আৰু ধৰক ট্ৰেইন B। যেতিয়া ট্ৰেইন A আৰু ট্ৰেইন B দুটা অপজিট ডাইৰেকশ্যনৰ পৰা এটাই আনটোক যেতিয়া ক্ৰছ কৰিব, সিহঁতে এটা পইণ্টত ক্ৰছ কৰিব, যিকোনো এটা পইণ্টত ক্ৰছ কৰিব ন। এই পইণ্টটোত ক্ৰছ কৰোঁতে সিহঁতক কিমান সময় লাগে, আমাক এক্সামত সেইটোৱে উলিয়াব কয়। মানে এই পইণ্টটোত আমাক ক্ৰছ কৰোঁতে কিমান টাইম লাগে সেইটোৱে উলিয়াব লাগে আমাৰ ইয়াত। তো ইয়াৰ কাৰণে আমি ইয়াত কি কৰিব লাগিব, ইয়াত এটা কনচেপ্ট ইউজ হয়, যোনটো কয় চবেই মানে ৰিলেটিভ স্পীড কনচেপ্ট। একদম চিম্পল হয়, সেইটো মই বুজাই দিছোঁ চাব। যেনেকৈ আমি আগৰ এটা ট্ৰেইনে যেতিয়া ব্ৰিজ বা প্লেটফৰ্ম যেতিয়া ক্ৰছ কৰিছিল, তেতিয়া আমি ডিষ্টেঞ্চৰ ক্ষেত্ৰত ডিষ্টেঞ্চৰ ক্ষেত্ৰত ডিষ্টেঞ্চ অফ ট্ৰেইন আৰু ডিষ্টেঞ্চ অফ কি লৈছিলোঁ আমি, ব্ৰিজ লৈছিলোঁ, ডিষ্টেঞ্চ অফ ব্ৰিজ। তো আমি সেইটো লৈছিলোঁ ডিষ্টেঞ্চৰ টোটেল ডিষ্টেঞ্চটোৰ ক্ষেত্ৰত। ঠিক ইয়াতো একে চিম্পল আছে। ইয়াত চাব, ইয়াত আমি কি ল'ম, ইয়াত আমি ল'ব লাগিব টাইম উলিয়াব দিছে, ধৰক টাইম ইকুৱেল টু ডিষ্টেঞ্চ অফ ট্ৰেইন 1 প্লাছ ডিষ্টেঞ্চ অফ ট্ৰেইন 2। মানে ডিষ্টেঞ্চ যোনটো থাকিব সেইটো দুখন ট্ৰেইনৰে আমি কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। আৰু স্পীডৰ ক্ষেত্ৰত কি কৰিবলৈ লাগিব, ধৰক স্পীড অফ ট্ৰেইন 1 প্লাছ স্পীড অফ ট্ৰেইন 2। মানে এই স্পীড যোনটো থাকিব, এই দুখন ট্ৰেইনৰে বেলেগ বেলেগ এটা স্পীড থাকিব ন, সেই দুটা ট্ৰেইনৰে স্পীডটো আমি কি কৰিম, প্লাছ কৰি দিম স্পীডৰ ক্ষেত্ৰত। কাৰণ অপজিট ডাইৰেকশ্যনত যেতিয়া আহি থাকিব, এখনে আনখন যেতিয়া অপজিট ডাইৰেকশ্যনত আহিব, তেতিয়া আমি সদায় ইয়াৰ স্পীড আৰু ইয়াৰ স্পীডটো কি কৰিম, প্লাছ কৰিম। কিন্তু যদি আমাক ছেইম ডাইৰেকশ্যনৰ কথা কয়, ধৰক এটাই আনটোৰ ছেইম ডাইৰেকশ্যনত গৈ আছে আৰু ক্ৰছ কৰিছে, তেতিয়া ক্ষেত্ৰত কিন্তু আমি কি কৰিম, ইয়াৰ স্পীড যোনটো থাকিব, ধৰক এইখনৰ স্পীড এটা থাকিব ন, আৰু এইখনৰো এখন স্পীড থাকিব, কিন্তু দুখন ট্ৰেইনৰে তেতিয়া কি কৰিব, স্পীডটো আমি কি কৰিব লাগিব, মাইনাছ কৰি দিব লাগিব। স্পীড 1 স্পীড 2, মানে ইয়াৰো এটা স্পীড থাকিব, ইয়াৰো এটা স্পীড আৰু ইয়াৰো এটা স্পীড থাকিব। তো এই দুটা আমি কি কৰি দিব লাগিব, মাইনাছ কৰি দিব লাগিব ছেইম ডাইৰেকশ্যনত হ'লে। তো ছেইম ডাইৰেকশ্যনত হ'লে আমি স্পীড সদায় কি কৰিব লাগিব, মাইনাছ কৰি দিব লাগিব। আৰু অপজিট ডাইৰেকশ্যনত হ'লে আমাৰ কি কৰিব লাগিব, স্পীডটো প্লাছ কৰি দিব লাগিব। তো সেইটোৱে ডিফাৰেঞ্চ আছে, আৰু ইয়াত একো ডিফাৰেঞ্চ নাই তেনেকুৱা। ইয়াত আমি কি কৰিম চাব, টু ট্ৰেইন 230 মিটাৰ, কি কৈছে, টু ট্ৰেইন 230 মিটাৰ এণ্ড 270 মিটাৰ লং। মানে ইয়াত টোটেল লেন্থ অফ ট্ৰেইনটো আমি পাই গ'লোঁ। টোটেল লেন্থ কিমান হ'ব, 230 প্লাছ 270, টোটেল কিমান হ'ব, 500। এইটো হৈ গ'ল তাৰ লেন্থ। টাইম উলিয়াব লাগে, আমি ডাইৰেক্ট কৰিম চাম এতিয়া পা হা। চাব, টু ট্ৰেইন 230 মিটাৰ এণ্ড 270 মিটাৰ লং আৰ ৰানিং ইন অপজিট ডাইৰেকশ্যন এট স্পীড, অপজিট ডাইৰেকশ্যন বুলি কৈছে, তেতিয়া স্পীডটো আমি কি কৰিম, সিহঁত দুটা প্লাছ কৰি দিম। 42 কিলোমিটাৰ এণ্ড 48 কিলোমিটাৰ, কিমান হ'ব, 42 প্লাছ 48 90 কিলোমিটাৰ, 90 কিলোমিটাৰ পাৰ আৱাৰ। কিন্তু আমি ইয়াক লৈ যাম মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব লাগিব, যিহেতু আমাৰ এনচাৰটো আমাৰ ছেকেণ্ডত আছে। তো তাৰ কাৰণে আমি কি কৰিম, 5/18ৰে মাল্টিপল কৰি দিম। তো ইয়াত 18 কাটি যাম, 9ৰে কটাকটি কৰিম, ইয়াত 9ৰে দুবাৰ, 9ৰে 10 বাৰ, ঠিক আছে। আকৌ 2ৰে ইয়াত 5 বাৰ। তো ইয়াত তলত থাকিল কিমান, 500/18
25 তো ইয়াত কিমান কৰিম 25 এবাৰ 25 দুবাৰ 0 তো এনসাৰ আমাৰ কিমান আহিব 20 সেকেন্ড তো আমাৰ ইয়াত অপচন কোনটো আছে সি তো এনসাৰ হ'ব আমাৰ 20 সেকেন্ড এইটো এনসাৰ 20 সেকেন্ড নেক্সট কোৱেশ্চন to sum up two train 135 meter and 155 meter in length respectively are running in opposite direction so opposite direction যেটো কৈছে আমি ইয়াত তাতৰ স্পিডটো কি কৰিম প্লাস কৰিম আৰু যদি আমাক সেম ডাইৰেকশন দিয়া থাকিলে হয় আমি নেক্সট স্টেপত সেম ডাইৰেকশন পঢ়িম কিন্তু তথাপি কৈছো ইয়াত যদি আমি সেম ডাইৰেকশন দিয়া থাকে তেন্তে আমাৰ ইয়াৰ স্পিডটো কি কৰিম মাইনাস কৰি দিম কিন্তু ডিসটেন্সৰ ক্ষেত্ৰত সদায় কি হ'ব দুখন ট্ৰেইনৰ ডিসটেন্সটো প্লাসই হ'ব yet কৈছে one at the rate of 80 km/h and the other at the rate of 65 km/h in how much time will they be completely clear of each other from the moment they meet আমাৰ ইয়াত কি কৈছে টাইমটো ইউলাই পদিছে মানে কোনটো টাইমত কিহতে লগ পাব তো আমি ইয়াত কৰি যাম আমি ইয়াত কোৱেশ্চনবোৰ ডাইৰেক্ট কৰিব চেষ্টা কৰিম ইয়াত ডিসটেন্স দি আছে ট্ৰেইন দুখনৰ ডিসটেন্সটো আমি চাইছো যে 135 আৰু 155 135 আৰু 155 কৰিলে প্লাস কৰিম আমি টোটাল ডিসটেন্সৰ ক্ষেত্ৰত 155 মানে 0 1 থাকিল 4 পাছে 9 2 মানে 290 তো টোটাল ডিসটেন্স আমি কিমান পালো 290 তো ডিসটেন্স ইকুয়াল টু 290 and divided by speed of এটা আমি এই 65 টু আৰু 80 টু কি কৰিম প্লাস কৰিম যেটো অপোজিট ডাইৰেকশন কৈছে তো আমি ডাইৰেক্ট কৰিম 80 + 60 140 + 5 145 so 145 into কিয় কাৰণে কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে যেটো মিটাৰ পাৰ সেকেন্ড আমি নিব লাগিব আমাৰ আনসাৰ যেটো সেকেন্ডত আছে তো এটো টাইম হ'ব টাইম ইকুয়াল টু ডিসটেন্স আপন স্পিড তো এটা আহিব 5/18 তো এতিয়া আমি ইয়াত কি কৰিম কটাকটি কৰিম সব এটো ওপৰলৈ লৈ গৈ ইয়াত থাকিব 290 ইনটু 18 টো ওপৰলৈ আহি যাব তলত থাকিব 145 ইনটু 5 এতিয়া সব ইয়াত আমি কটাকটি কৰিম 145 এৰে ইয়াত কিমান যাব দুবাৰ যাব তো ইয়াত কিমান হৈ গল 36/5 মই ইপিনে কৰিছো ইয়াত সব ইয়াত আমি 5 এৰে ইয়াক কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 5 এৰে ডিভাইড কৰা এটা ট্ৰিক আছে মই আপোনাক শিকাই দিছো এতিয়া সব 5 এৰে ডিভাইড কৰা ট্ৰিকটো হ'ল এটো যে ইয়াত ওপৰত যোনটো ফিগাৰ থাকিব তাক ডাবল কৰিব লাগিব ফাৰ্স্ট যেনেকৈ এই 6 টো আছে যেটো 6 ডাবল কিমান হ'ব 12 12 ৰ 2 হাতে যাব আমাৰ কিমান 1 ঠিক তেনেকৈ 3 ৰ ডাবল আছে 6 এই 6 টোৰ লগত আকৌ এই 1 টো কি হ'ব প্লাস হৈ যাব 7 আহিলে আৰু 5 এৰে যেটো আমি ডিভাইড কৰিছো এটাৰ আগত কি আহিব পইণ্ট আহি যাব আৰু যদি 50 দিয়ে তো দুটাৰ আগত পইণ্ট আহিলে হয় তো এইটো আমাৰ আনসাৰ হ'ব 7.2 7.2 কৰিছে অপচন ডি আমাৰ কাৰেক্ট আনসাৰ 7.2 next to sum আমি এতিয়া কি কৈছে two trains having the same speed are running in opposite direction same কথা কৈছে opposite direction গৈ আছে if the length of each train is 120 meter দুটা ট্ৰেইনৰ each train মানে length of the each train মানে দুখন ট্ৰেইনৰ কথা কৈছে 120 meters দুখন ট্ৰেইনৰ ডিসটেন্স কোনছে 120 meters 120 meters and they cross each other in 8 seconds then what is the speed of the each train in km/h ইয়াত টাইম দিয়া আছে আৰু ডিসটেন্স দিয়া আছে আমাক ইয়াত কি উলিয়াব লাগে স্পিড উলিয়াব লাগে আমি এটাকো ট্রাই কৰিব চেষ্টা কৰিম এটো ডিসটেন্স কিমান হ'ব 120 ডাবল কৰিব লাগিব প্ৰত্যেকখনৰ যেটো 120 হয় 120 কৰিলে কিমান হ'ব 240 আৰু টাইম দিয়া আছে স্পিড উলিয়াব হলে স্পিড ইকুয়াল টু কি আহিব ডিসটেন্স আপন টাইম আহিব কিমান 8 সেকেন্ড 8 কিমান দিছে 8 সেকেন্ড দিয়া আছে তো আমি ইয়াত কটাকটি কৰিম 8 কিমান হ'ব 3 বাৰ আৰু 0 তো আনসাৰ আমাৰ কি হ'ব
30 মিটাৰ পাৰ ছেকেণ্ড আহিব, কিন্তু আমি ইয়াক কি কৰিম ডাইৰেক্ট কিলোমিটাৰ পাৰ আৱাৰ লৈ যাম ইনটু ইয়াত আহিব 18/5, তো ইয়াত আহি গ'ল 5 আহিব 6, 5 আহি গ'ল 6, তো এতিয়া চাব 6 ইনটু 18 কিমান হ'ব, 6 গুণ 48 8, এতিয়া 4 6 4 10, মানে 108 কিলোমিটাৰ পাৰ আৱাৰ। কিন্তু ইয়াত এটা কথা আছে, আমি এই যে 1808 কিলোমিটাৰ পাৰ আৱাৰ উলিয়ালোঁ, এইটো হৈছে দুখন ট্ৰেইনৰ স্পীড, মানে স্পীড 1 প্লাছ স্পীড 2। দুখন ট্ৰেইনৰ যদি ইয়াত আমাক কোৱা নাই, আমি ইয়াত দুখন ট্ৰেইনৰে কি কৈছে ডিষ্টেঞ্চটো ছেম কৈছে, ইয়াত স্পীড আমাক ইয়াত এইটো যিহেতু কৈছে, ইয়াত চাওক এই 108 যোনটো আমি পাইছোঁ, এইটো স্পীডটো কি পাইছোঁ, ইহঁতৰ দুটাৰ স্পীড পাইছোঁ। তো এটাৰ স্পীড কিমান হ'ব, আমাক ইয়াত 2ৰে ডিভাইড কৰি দিলেও হ'ল, 2 5 গুণ 10 2 4 গুণ 8, তো এটা ট্ৰেইনৰ কিমান হ'ব 54 কিলোমিটাৰ পাৰ আৱাৰ। তো অপশ্যন আমাৰ ডি। নেক্সটটো কৰিছোঁ চাব, a train of length 140 meter crosses another train of length 180 meter running on a parallel track in the opposite direction in 8 seconds. If the speed of the train having length 180 meter is 64 km per hour, then what is the speed of the other train? মানে ইয়াত এখন ট্ৰেইনৰ আমাৰ কি কৈছে স্পীড দি আছে, আন এখন ট্ৰেইনৰ স্পীডটো আমি উলিয়াব লাগে। তো ছেইম কনচেপ্ট আমি ইয়াত কৰিম, ডাইৰেক্ট কৰিম, ট্ৰেইন দুটাৰ ডিষ্টেঞ্চ আমি প্লাছ কৰিম, 140 আৰু 180 কিমান হ'ব আমাৰ 200 320, তো 320, আৰু আমাৰ ইয়াত টাইম দিয়া আছে, টাইম কিমান আহিব 8 ছেকেণ্ড, টাইম দিয়া আছে 8 ছেকেণ্ড। এতিয়া আমি চাব ইয়াত স্পীড দিয়া আছে 180 মিটাৰ যোনটো ট্ৰেইন আছে তাৰ স্পীড দিয়া আছে কিমান 64, কিন্তু আমি এইটোত 140 মিটাৰটো কি নাজানো, তো আমি ইয়াত ধৰিছোঁ এক্স, অপজিট ডাইৰেকশ্যন যেতিয়া কৈছে ৰিলেটিভ স্পীডৰ কনচেপ্টত আমি কি কৰিম, ইয়াক প্লাছ কৰিম, দুটা ট্ৰেইনৰ স্পীডক যেতিয়া অপজিট ডাইৰেকশ্যনত আহিব তেতিয়া আমি এতিয়া প্লাছ কৰিম। তো এটাৰ আমি নাজানো 140 মিটাৰৰ যোনটো আছিলে সেইটো আমি এক্স ধৰিছোঁ, 180 মিটাৰৰ যোনটো আমি জানো সেইটো আমি কি ধৰিম 64। তো গোটেই বস্তুটো আমি কি কৰিব লাগিব, আকৌ মিটাৰ পাৰ ছেকেণ্ডতে ধৰিব লাগিব, ঠিক আছে। তো এতিয়া আমি কৰিছোঁ ইয়াত আমি এটাই বহুত শ্বৰ্টত কৰিম চাব, মই ইয়াত পাতি লৈছোঁ 8 ইকুৱেল টু ডাইৰেক্ট ইয়াতে কৰি দি আছোঁ চাওক, ইয়াত ডাইৰেক্ট ইয়াত কাটি দিওঁ আমি, ডাইৰেক্ট ইয়াত কাটি দিলে ডাইৰেক্ট ওলাই আহিব 8ৰে যাব ইয়াত কিমান 4 বাৰ 0 40 থাকিল, ওপৰত 40 থাকিল। তো এইপিনে কিমান আহি যাব আমাৰ x প্লাছ 64 ইনটু 5 ইকুৱেল টু কিমান আহিব ওপৰত 40 ইনটু 18, ঠিক আছে। ঠিক তেনেকৈ আমি ইয়াত 5ৰেদি ডাইৰেক্ট কাটি দিব পাৰোঁ, 5ৰে ইয়াত কিমান যাব 8 বাৰ যাব। তো ইয়াত 8 8 গুণ কিমান হ'ব, ইয়াত x প্লাছ 64 থাকিলে এইপিনে ডাইৰেক্ট শ্বৰ্টত কৰি হ'ব 8 কিমান হ'ব 64 4 হাতে থাকিব 6, তাৰপিছত আকৌ 8 এখন 8 8 আছে 14 144, তো x প্লাছ 64 ইকুৱেল টু কিমান আহিব 144, তো x ইকুৱেল টু কিমান 144 পৰা 64 আমি মাইনাছ কৰি দিম, তো 144 মাইনাছ 64 440 8, চ' এনচাৰ আমাৰ কি আহি যাব 80। তো আমাৰ এনচাৰ ওলাই আহি গ'ল 80 কিলোমিটাৰ পাৰ আৱাৰ, কাৰণ এক্সৰ মান এক্স। ইয়াত এটা কথা ভাবিব পাৰে যে মই গোটেইটো এক্সামটো মিটাৰ পাৰ ছেকেণ্ডলৈ কৰিলোঁ, কিন্তু কেনেকৈ আমাৰ 80 ওলালে, কাৰণ এই এক্সৰ মানটো যোনটো আছিলে আমি ডাইৰেক্ট অলৰেডি সেইটো কি আছিলে কিলোমিটাৰ পাৰ আৱাৰত আছিলে, এক্স মানে আমি কিলোমিটাৰ পাৰ আৱাৰ, আৰু এইটো যেনেকৈ 64 কিলোমিটাৰ পাৰ আৱাৰ আছিলে, এক্স যেনেকৈ কিলোমিটাৰ পাৰ আৱাৰ আছিলে, তো সেইটো কাৰণে এক্সৰ মান
km/h আহিব তো অপশ্যন কি হ'ব বি ঠিক আছে নেক্সটটো কৈছোঁ এতিয়া নেক্সটটো কি কৈছে a train 240 meter long passes a stone in 24 seconds and another train of the same length traveling opposite direction in 12 seconds the speed of the second train কথা কৈছে ইয়াত কি কৈছে চাব a train 240 meter long passes a stone in 24 seconds মানে এটা ষ্টনৰ কথা কৈছে মানে এটা ষ্টন যেনেকৈ যিকোনো এটা অবজেক্ট যোনটো ৰখি থকা অবজেক্ট যেতিয়া আমি পাছ কৰে ট্ৰেইনখনে ক্ৰছ কৰে তেতিয়া সি নিজকে ক্ৰছ কৰে মই ফাৰ্ষ্ট ক্লাছত এইটো পঢ়াইছিলোঁ তো ইয়াত প্ৰথম ষ্টেটমেণ্টটো আমি কি কৰিব পাৰিম ট্ৰেইনখনৰ কি কৰিব লাগিব পাৰিম ডিষ্টেঞ্চটো উলিয়াই ল'ব পাৰিম তো ইয়াত কি কৰিব ডিষ্টেঞ্চ নহয় সৰি ইয়াত আমি স্পীডটো উলিয়াই ল'ব পাৰিম স্পীড ইকুৱেল টু কিমান আছিল ডিষ্টেঞ্চ 240 বাই এতিয়া কিমান 24 কি আছিলে ডিষ্টেঞ্চ আপন টাইম তো এইটো কি আহিব স্পীড তো 24 কিমান বাৰ যাব 10 বাৰ যাব কিন্তু এইটো কিহত আছে মিটাৰ পাৰ ছেকেণ্ডত আমি ইয়াক কি কৰিম কিলোমিটাৰ পাৰ আৱাৰলৈ নিবলৈ হ'লে 10 × 18/5 তো পাছেৰে যাব দুবাৰ তো ইয়াত কিমান আহিব 36 km/h এইটো আহিলে এটা ট্ৰেইনৰ আমি এইখিনি মই মুচি দিছোঁ সাইডতে ৰাখি এইখিনি মই মুচি দিছোঁ 36 আমাৰ আহি আছে এখন ট্ৰেইনৰ 36 km/h আহি আছিলে ঠিক আছে কি কৈছে নেক্সট সেন্টেন্সটো চাব এণ্ড আনাদাৰ ট্ৰেইন অফ দ্য সেম লেন্থ মানে এইখন ট্ৰেইনৰ কি আছিলে 240 ট্ৰেভেলিং ইন অপজিট ডাইৰেকশ্যন ইন 12 সেকেন্ড কি কৈছে ট্ৰেভেলিং ইন অপজিট ডাইৰেকশ্যন 12 সেকেন্ড দ্য স্পীড অফ দ্য সেকেন্ড ইয়াত কি কৈছে ইয়াতো যোনখন ট্ৰেইন আহি আছে অপজিট ডাইৰেকশ্যনত তাৰ কি উলিয়াব লাগে স্পীড উলিয়াব লাগিব তো এতিয়া এখন ট্ৰেইনৰ আমি উলিয়ালোঁ প্ৰথম এই ষ্টেটমেণ্টৰ পৰা আমি উলিয়ালোঁ তো লেন্থটো ইয়াৰ দুটাই সেম তো 240 কিমান হ'ব 400 220 400 এপিনে 40 80 480 আৰু টাইমটো দিয়াই আছে আমাক 12 সেকেন্ড আৰু প্ৰথমটো আমি পালোঁ 36 কিলোমিটাৰ প্লাছ x সেকেন্ডখন আমাৰ উলিয়াম আৰু ইয়াক কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ আমি নিম হল এতিয়া ডাইৰেক্ট কটাকটি কৰিম কাটিখিনি যিমান পাৰে সামবোৰ কাটিখিনি সৰু কৰি ল'ব লাগে তেতিয়া আমাৰ কৰিবলৈ কি হয় ইজি হৈ যায় এটা 12 এৰে এক যাব 12 4 বাৰ 12 4 40 40 ঠিক আছে ঠিক আমি ইয়াত তেতিয়া কিমান থাকিব 36 প্লাছ x ইয়াত কিমান থাকিব আমাৰ 36 প্লাছ x ইকুৱেল টু ওপৰত থাকিব 40 সৰি ইয়াত ইনটু হেৰি আহি যাব 36 প্লাছ x ইনটু 5 ইকুৱেল টু 40 ইনটু 18 টু পইণ্ট আহি যাব তো ইয়াক আমি কাটাকটি কৰিম পাছেৰে 8 বাৰ যাব তো ইয়াত চাব ইয়াত আমি ডাইৰেক্ট কৰিম 18 × 8 কিমান হ'ব 18 এতিয়া হ'ল আপোনাৰ 144 অলপ আগত আমি কৰিছিলোঁ 18 এতিয়া মানে 144 তো 144 আহিলে এপিনে আহি গ'ল 36 প্লাছ x সো x উলিয়াবলৈ আমি কি কৰিব লাগিব 36 টো 144 পৰা মাইনাছ কৰি দিব লাগিব তো মই ওপৰত কৈছোঁ চাব 144 মাইনাছ 36 4 5 6 নাযায় 14 হ'ল 8 থাকিলে 3 13 13 পৰা 10 তো 108 km/h আহিব তো এনসাৰ কি আহিব আমাৰ অপশ্যন এ 108 ওলাইছে তো নেক্সট কুৱেশ্যনখিনিও এনেকেই কৰিব লাগিব আমি সেম এটা মেথডতে ইয়াৰ পিছত নেক্সট ভিডিঅ'টোত আমি ইয়াৰ সেম ডাইৰেকশ্যনৰ কনচেপ্টত যাম যেতিয়া এখন ট্ৰেইনে আন এখন ট্ৰেইনক সেম ডাইৰেকশ্যন যেতিয়া গৈ থাকে তেতিয়া ক্ৰছ কৰে তাৰ ক্ৰছ কৰোঁতে কিমান সময় লাগে সেইটো উলিয়াব লাগে তো আজিলৈ ইমানেই ৰাখিছোঁ বন্ধুসকল
যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।